हेलो गुड मर्निंग की खबर सकले आशा करो सकले भाले कुशले आछे। नमस्कार, मोर नाम है अनामिका। अनामिका यूट्यूब चेनेल सकलोके स्वागतम जानाइछो। আজি ইয়াত দেখিব পাৰিছে আপোনালোকে মই আসলতে বজাৰলৈকে আহিছো। আমাৰ হৈছে এখন সোণাপুৰ বজাৰ আৰু এই সোণাপুৰ বজাৰলৈকে মই 7:30 মান বজাতে একদম পুৰা মৰ্নিং আহি গৈছো, কাৰণ ঘৰৰ কাৰণে বজাৰ কৰিবলৈ আহিছো আৰু ভাবিছো আপোনালোককো দেখাও যে আমাৰ সোণাপুৰ বজাৰখন কেনেকুৱা লাগে চাই। আৰু এয়া চাব পাৰে আমি বজাৰৰ ভিতৰত সোমাই গলো, চাৰিওপিনে পুৰা বজাৰ আৰু আমি আসলতে বাহনী কিনিবলৈ গৈ আছো আৰু ভাবিছো আপোনালোকক দেখাও। খুব ভাল লাগিছে নহয়নে? চাৰিও সাইডে বজাৰ মানে বিৰাট ভাল। এফালে চাব পাৰে আপোনালোকে জাৰু পাই গলো। এতিয়া জাৰু চাই আছো, মানে বহুত বিচাৰিলো, ভাল জাৰু নেপাওৱে এতিয়া ফাইনেলি পাই গৈছো। বাবুৱে দাম দৰ কৰি আছে আৰু তো গাইজ আপোনালোকে ইয়া দেখিব পাৰিছে জুন মানে কি ইহঁতে গাড়ীত বহি আছিলে, মানে গাড়ীখন থৈ গৈছিলোঁ কাৰণ গাড়ীখন ভিতৰত লৈ যাবলৈ নোৱাৰি, ইমান বজাৰৰ মাজত ভিতৰত অসুবিধাৰ কাৰণে গাড়ীখন বাহিৰত থৈ পেলাই আমি স্কুটিখন লৈ গৈছিলোঁ সিহঁতৰ পৰা। তো এয়া হৈছে মুনু আৰু জুন, দুইজনীয়ে মানে গাড়ীতে বহি আছিলে। তো আমি আহি পালোঁ, এতিয়া বজাৰখিনি কৰা হ'ল। তাৰপিছতে বজাৰ আকৌ ইহঁতক দি পঠাম, মানে ঘৰত লৈ যাব সিহঁতে। তাৰপিছত আমিও লৈ যাম। বাবুৱে সিফালৰ পৰা বস্তু লৈ আনি স্কুটি থৈ আকৌ তেনেকৈ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকক। বাই বাই। এফালে আকৌ আপোনালোকে চাব পাৰে এয়া যা যোগাৰ চলি আছে, কিহৰ কাৰণে চলি আছে আপোনালোকক কৈ আছোঁ। আজি হৈছে নেক্সট ডে ৰাতি, মানে ঘৰলৈকে আহিলোঁ যিহেতুকে নোৱান খোৱাৰ দিন। এতিয়া আমাৰ ঘৰত নতুন ভাত মানে খাব আজি, গতিকে এয়া ছাগলী মাংস দেখা পাইছে আপোনালোকে, ছাগলী মাংস লগতে ব্ৰইলাৰ মাংসখিনি। আৰু এয়া হৈছে মাছ, মানে মাছখিনি ধুই থকা হৈছে পুৰা একদম। এইটো স্পেচিয়েল মানে কাঠ আলু আৰু মাটি দাইল, যিহেতুকে নোৱান খোৱাত মানে এইটো লাগিবই, মানে তেনেকৈ ধৰণৰ। আগতেতো আমি সৰুৰ পৰা খাই আহিছোঁ, মানে আপোনালোকে খায়নে বাৰু এইটো জনাবচোন। তাৰপিছত মই এতিয়া মাছখিনি ফ্ৰাই কৰিম, গতিকে এতিয়া হালধি নিমখ মানে সানি লৈছোঁ। তাৰপিছত গৰম তেলত মাছখিনি ফ্ৰাই কৰিম। এয়া চাব পাৰে মাছ ফ্ৰাই কৰি আছোঁ। ইফালে আকৌ ছাগলী মাংসখিনি বনাব, মানে এয়া ৰুবি বনাব আৰু মই ইফালে মাছ ফ্ৰাই কৰি আছোঁ। ইফালে বনাই আছে, মই ইফালে বনাই আছোঁ। তো তেনেকেই আৰু দুজনীয়ে পূৰা লাগি গৈছোঁ আহি পিনে। আৰু ইফালে আপোনালোকে চাব পাৰে মাছখিনি ফাইনেলি ভজা হৈ গৈছে আৰু এতিয়া তাৰপিছতে বনাবলৈ লৈছোঁ। এয়া চাব পাৰে আপোনালোকে চিকেনখিনি ভাজি আছোঁ এতিয়া। তাৰপিছত মানে সকলোৱে ভাত খোৱাৰ আগত এনেকুৱা ভাত অলপ বাহিৰত আগবঢ়ায়, কেনেকুৱা কি ইমানো মই নাজানো বাৰু, তথাপি সৰুৰ পৰা দেখি আহিছোঁ এনেকুৱা মানে ভাত আগবঢ়ায়। আৰু এতিয়া তাৰ কাৰণে অলপ যোগাৰ কৰি আছে, ধূপ চুপ দিছে। এতিয়া গাইজ খোৱাৰ সময়। এয়া চাব পাৰে ধুনীয়া গৰম ভাত বাঢ়ি দিছে সকলোকে। আমাৰ ভাইটি ভণ্টি গোটেইকেইটা এতিয়া ইহঁতে বহিছে খাবলৈ। তাৰপিছত দেখাই আছোঁ আপোনালোকক, ইহঁতে খাই লওক, তাৰপিছত আমি বহি খাম। তাৰপিছত কেনেকুৱা লাগিছে আপোনালোকক জনাই আছোঁ। এটা কিহৰ আলোচনা হৈ আছে তোমালোকৰ? পিকনিকৰ 31ৰ পিকনিক এটা হ'ব, মানে আয়োজিত কৰা হ'ব। আচ্ছা, 31ৰ তোমালোকে মানে দিনতে কৰিবা নে ৰাতি কৰিম বুলি ভাবিছা? দিনতে কৰিম বুলি ভাবিছা মানে অকন আচ্ছা। লোকেশনটো খামৰেঙা, আপোনালোকে আহিব পাৰে। আপোনাৰ কন্ট্ৰিবিউশন খালি লগত মানে লোকেশনটো কেনেকুৱা, কিবা এনেকুৱা প্লেস নে কেনেকুৱা? মানে একদম ধুনীয়া জায়গা হয়, এটি পিকনিক প্লেস হয়, ধুনীয়া হয় জায়গাটো, আপোনালোকে যাব ভাল লাগিব। ঠিক আছে, কন্ট্ৰিবিউশন দিব পাৰে, হৈ যাব 110 টকা। তো গাইজ এয়া চাব পাৰে আমি দুজনীয়ে এতিয়া ভাত খাবলৈ লৈছোঁ আৰু সকলোকে দি আছিলোঁ কাৰণে আমি লাষ্টত দুইজনীয়ে এতিয়া খাই আছোঁ। আৰু গাইজ নিজেই বনাইছোঁ যে সেইকাৰণে পূৰা টেষ্টি পাইছোঁ নেকি গম নাপাওঁ, মানে বহুত খাই ভাল লাগিছে। আৰু গাইজ আপোনালোকে কোনে ঘৰত নোৱান খালে জনাবচোন বাৰু, মানে নতুন ভাত খালে জনাবচোন। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি নতুন এটা ব্লগত আপোনালোকক লগ পাই আছোঁ। আজিলৈ বাই বাই।